হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। তো আজি আমি এটা এনেকুৱা ঠাইত গৈ আছোঁ, মানে থাম্বনেল চাই গমেই পেলাই আপোনালোকে ক'ত গৈ আছোঁ। তো এতিয়া আমি শুনক ৰখি আছোঁ, সি প্ৰায় আমাক দুয়োটাকে 2 ঘণ্টাৰ বেছি ৰখালা। তো এতিয়া আহিছে, তো মই দেখাই দি আছোঁ, সি মানে এইটো এতিয়া আহিছে, সি বাপৰে বাপ, তাৰ চখ এতিয়া কুকুৰে খেদিব লাল লাল পিন্ধি। তো গাইজ, যি কি নহওক, এতিয়া যাই থাকোঁ আমি। তো এখন গাড়ী আমি ইয়াত থৈ দিলোঁ, মানে এইখন গাড়ী অলপ কাম আছে, এতিয়া আমি যাওঁ ডিলাৰলৈ মানে। তো গাইজ, এতিয়া আমি মানে টেম্পুক ৰখি আছোঁ, গাড়ীখন থৈ গোটেইকেইজনী টেম্পুক ৰখি আছোঁ। টেম্পু আছে এখন, এইখন চিট নাই, জাগা নাই। তো ফাইনেলি আমি আহি পালোঁ, মানে গাড়ী নিব আহিছোঁ আজি। গাইজ, এতিয়া ৰখি আছোঁ, মানে গাড়ীখন ধুব নিছি, গাড়ীখন আনিব গৈছে। তো অনাৰ পিছত আপোনালোকক দেখাই দি আছোঁ গাড়ীখন। আৰু এটা বস্তু দেখাই আছোঁ মই আপোনালোকক, চাওক গাইজ, ভিউটো কিবা এটা ভাল লগা ভিউ। ফাইনেলি গাড়ীখন লৈ আহিলে। তো সিখন গাড়ী আছিল, তো এতিয়া গাড়ীৰ পইচা দি গাড়ীখন নিলে হ'ল। আৰু এইটো চাইডে এই এটা গাড়ীৰ মালিক আজি পাৰ্টি নিদিলে, আৰু গাড়ী ঠিল মাৰা হ'ব। গাড়ী ঠিল মাৰি দিম যদি আজি পাৰ্টি নেদা। এইকেইটা চিট কালাৰকেইটা ভাল লাগছে, কালাৰ কিন্তু ভাই চিটৰ কালাৰকেইটা ভাল লাগছে, কিন্তু পটকৈ লেতেৰা হ'ব। গাড়ীৰ কাম সম্পূৰ্ণ হ'লে আৰু অলপ পিছত আমি ঘৰত যাব পাৰিম। তো দেখাই আছোঁ আপোনালোকক, আৰু তাৰে আগত কিবা অলপ খাই আহোঁ। তো গাড়ীৰ পাৰ্টি, প্ৰথম পাৰ্টি এইটো আৰম্ভণি পাৰ্টি, চাহ আৰু আমলেট খুৱাই আছে বৰ্তমান। তো ফাইনেলি গাড়ী লৈ আহিলোঁ। এতিয়া অলপ মানে গাড়ীখনকো পেট পূজা কৰিব লাগে, সৰুনে পেট পূজা কৰিব। 200 টকাৰ তেল ভৰাব, তাৰ লাইচ নাই, নতুন গাড়ীত 200 টকাৰ তেল ভৰাই। তো ফাইনেলি আমি ঘৰত যাই আছোঁ এতিয়া বৰ্তমান। আৰু এজন আগে আগে গৈ আছে, ই পুৰা চলাই আছে। কিবা কবি নেকি মানে পাৰ্টি চাৰ্টিৰ কথা? পাৰ্টি মানে গাইজ, পাৰ্টিটো হ'বই, কিন্তু আজি মানে কিবা বুন্দিয়া চুন্দিয়া কৰি দিম, গলা সেই চেনিজ হেৰিত। তো গাইজ, এতিয়া এটা মানে সৰুকে পাৰ্টি দিব, মানে ঘৰত গৈ আছোঁ। পাৰ্টিটো আজি পালোঁ, মানে 2 দিন পিছত পাৰ্টিটো পালোঁ, ভাল লাগিছে কিবা এটা। পাৰ্টিটোত অকণ হৈছে আমাৰ, এইটো অকণে মানে আহিকে প্ৰথম আগে বৈছি, ফাৰ্ষ্ট ঘৰত যাৱাই নাই সেইটা। এই এটা বাপৰে বাপ, তাৰ লাইচ নাই। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ অকণ ভাগৰ এটা চেনেল আছে, ডিছক্ৰিপশ্যনত লিংকটো দি দিম। মুনৰ এটা আছে, কণৰ এটা আছে। তো গোটেইকেইটা চেনেল মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, গোটেইকেইটা কৰি দিব গাইজ। মোক যেনেকৈ মৰম কৰিছে আপোনালোকে ইহঁতক